বন্ধুসকল, মানে আজি ৰাতিপুৱা শুই উঠি ভিডিঅ'টো বনোৱাৰ কাৰণটো হৈছে পানী। পানী কিয় খাব লাগে, মানে ৰাতিপুৱা শুই উঠি একো নোখোৱাৰ আগত মুখ চুখ ধুই মানে প্ৰথমতে সদায় পানীটো খাব লাগে। কাৰণ মই সদায় শুই উঠি ৰাতিপুৱা সদায় এইটো বটলত 1.2 লিটাৰ, এইটো সদায় মই এবটল পানী খাওঁ। তাকে আজি মই পানী খোৱা ভিডিঅ'টাকে বনাওঁ বুলি ভাবিলোঁ। এতিয়া আপুনি চাওক, মই এইটো বটলত পানী খাওঁ। আৰু তাতে গৰম দিন, এতিয়া পানীটো বেছি প্ৰয়োজন হয় ন শৰীৰৰ বাবে। সেইকাৰণে মানে নৰ্মেল মানুহতো 5 লিটাৰটো খাবই লাগে এদিনত, কিন্তু নাখায় এইটো বহুতে, এপোৱামান খায়হে বা পানী। মানে খোৱাটো বহুত প্ৰয়োজন, আমি গম নাপাওঁ কিন্তু মানে বহুত প্ৰয়োজন, বুজিছে নাই? সেইটো কাৰণে পানীটো খাব লাগে, জোখত পৰিমাণে খাব লাগে পানীটো সদায়। তাতে মই মানে পানীটো খোৱাৰ পিছত আকৌ চাহ তাহ খাবলৈ মন নাযায় আৰু আধা ঘণ্টা 1 ঘণ্টাৰ পিছত ভোক লাগে, গাটো ধুই ভাত খাই দিওঁ, ধুনীয়াকৈ পেট ভৰাই ভাতকেইটা খাই দিওঁ, হৈ যায়। আপোনালোকেও খাব ৰাতিপুৱা শুই উঠি, এবটল নহ'লেও মানে 2 গিলাচমান হ'লেও পানী ৰাতিপুৱা শুই উঠি খাব লাগে, মুখ চুখ ধুই খাব। তাতে গৰমটো বহুত বেছি পৰিছে এতিয়া বৰ্তমান, সেইটো কাৰণে মানে পানীটো অলপ বেছিকৈ খালেও একো বেয়া নহয় শৰীৰৰ বাবে। শৰীৰে এতিয়া পানীটো বিচাৰি থাকিব। গাইজ, আজিলে বাই বাই। আপোনালোকে সদায় ৰাতিপুৱা শুই উঠি পানীটো খাব, যিহেতু বহুত প্ৰয়োজন শৰীৰৰ বাবে পানীটো। বাই বাই। লাইক এণ্ড ছাবস্ক্ৰাইব কৰি থৈ যাব, বেল আইকনটো দবাই দিব, সদায় মোৰ ভিডিঅ' আহিলে ডাইৰেক্ট পাই যাব। বাই বাই।